নমস্কাৰ, স্বাগতম জনাইছোঁ বহুতো কথা ইউটিউব চেনেলটোলৈ। এইকেইদিনত হঠাতে চৰ্চিত বিষয়বস্তু হৈছে আলফাৰ স্বাধীনৰ কেম্পত বন্দী হৈ থকা মানস বৰগোহাঁই। মানস বৰগোহাঁই এইকেইদিনত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া বুলি নিজকে দাবী কৰা মানস চলিহাৰ সম্পৰ্কত কিছু ভিডিঅ' প্ৰেৰণ কৰি আছে। আজি এই মুহূৰ্তত মানস বৰগোহাঁই অৰ্থাৎ আলফাৰ কেম্পৰ পৰা মানস বৰগোহাঁই চতুৰ্থটো ভিডিঅ' প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে মানস চলিহা অকল দুৰ্নীতি কামতেই লিপ্ত নহয়, তেখেতে হত্যাকাণ্ডৰ লগতো জড়িত হৈ আছে। আৰু 2023 চনৰ 3 জানুৱাৰীত তেখেতে লখিমপুৰত সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকক হত্যা কৰিছিল। চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইৰ পৰা 35 লাখ টকা ব্যৱসায়ৰ নামত লৈছিল আৰু মানস চলিহাই সিদ্ধাৰ্থ বৰগোহাঁইক কোনো ধৰণৰ ব্যৱসায়ত সহযোগ নকৰাৰ বাবে অৱশেষত সিদ্ধাৰ্থ বৰগোহাঁই মানস চলিহাৰ পৰা পইচাটো উভতাই খোজাত সুপৰিকল্পিতভাৱে হত্যা কৰিছিল আৰু যাক নাম দিয়া হৈছিল দুৰ্ঘটনা। ইয়াৰ উপৰিও মানস চলিহাই ফেচবুকত 300ৰো অধিক ফেচবুক একাউণ্ট আলফাৰ স্বাধীনৰ নামত খুলি লৈছিল আৰু নামৰ পিছত ফেচবুক একাউণ্টসমূহৰ নামৰ পিছত অসম উপাধিটো লগাই লৈছিল আৰু বিভিন্ন সময়ত বিভিন্ন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰিছিল আলফা স্বাধীনত যোগাযোগ কৰি দিয়া বা আলফা স্বাধীনত যোগ দিয়াৰ নামত। আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মানস বৰগোহাঁই আলফা কেম্পৰ পৰা চতুৰ্থ ভিডিঅ'টোৰ সম্পৰ্কত কি কৈছিল। মানস চলিহাই মই থকা অৱস্থাত কৰা কেইটামান কুকৰ্মৰ বিষয়ে অসমবাসীক জনাব লৈছোঁ। আপোনালোকৰ মনত আছে 2023 চনৰ 3 জানুৱাৰী তাৰিখে লখিমপুৰত এটা এক্সিডেণ্ট হৈছিলে। সেইটো কোনো এক্সিডেণ্ট নাছিলে, সেইটো সুপৰিকল্পিতভাৱে তেখেতক মৰা হৈছে। তেখেতৰ নাম হৈছে সিদ্ধাৰ্থ বৰগোহাঁই। তেখেত এজন বডি বিল্ডাৰ আছিলে। তেখেতক সকলো অসমবাসী ৰাইজে চিনি পায়, তেখেত সুপৰিচিত হয়। তেখেতৰ মানস চলিহাৰ মাজত ব্যৱসায়ৰ কথা বতৰা আৰম্ভ হৈছিল আৰু মানস চলিহাই তেখেতৰ পৰা 35 লাখ টকা লৈছিলে। যেতিয়া মানস চলিহাই কোনো ব্যৱসায়ত তেখেতক সহায় নকৰে, তেখেতে ফোন কৰিলে ৰিচিভ নকৰে, তেতিয়া সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াই মানস চলিহাক সেই পইচা উভতাই বিচাৰিছিলে। আৰু সেই পইচা উভতাই বিচৰাত মানস চলিহাই তেখেতক আমি থকা অৱস্থাতে বহু বেয়াকৈ ধমকি দিছিলে, তেখেতলোকৰ মাজত কাজিয়া হৈছিলে। আৰু তেখেতক তেতিয়া মানস চলিহাই কৈছিলে যে তোৰ কি অৱস্থা হয় চাই থাক। আৰু তাৰ পাছতে মানস চলিহাই যি পৰিকল্পনা কৰিছিলে সেইমতে সিদ্ধাৰ্থ বৰগোহাঁইৰ মৃত্যু ঘটিল। আচলতে চবকে যেনেদৰে ভাবিছে যে সেয়া এক দুৰ্ঘটনা, সেইটো দুৰ্ঘটনা নহয়, এটা পৰিকল্পিত মাৰ্ডাৰ। ঠিক যেনেধৰণে সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়া কৰিছিলে, ঠিক তেনেধৰণে আৰু বহুতো ল'ৰা ছোৱালীক কৰিছে। কিন্তু উপযুক্ত তথ্যৰ প্ৰমাণ নথকাৰ বাবে মানুহে তেখেতৰ বিষয়ে কোনো ক'ব নোখোজে। এইটো মাৰ্ডাৰটো অপেন ছিক্ৰেট হয়, কিন্তু মানুহে মানস চলিহাৰ ভয়তে এই কথাটো সকলোৱে লুকুৱাই আছিলে। আৰু তেনেকুৱা বহুত যুৱকৰ ক্ষেত্ৰত হৈছে। মানস চলিহাই ট্ৰেপ পাতে, এখন জাল পাতে, যিখন জালত আলফাৰ নামত ভুৱাকৈ একাউণ্ট খোলে। আলফাৰ নামত প্ৰায় 300মান ভুৱা ফেচবুক একাউণ্ট আছে, য'ত নামৰ পাছত যিকোনো এটা নামৰ পাছত অসম লগাই দিয়ে আৰু সকলোৱে ভাবে যে এয়া আলফা স্বাধীনৰ একাউণ্ট বুলি, কিন্তু নহয়। আলফা স্বাধীনৰ একাউণ্ট হিচাপে পৰিচয় দি মানস চলিহাই সেই একাউণ্টবোৰ পৰিচালনা কৰে। আৰু ঠিক তেনেধৰণে যেনেকৈ ল'ৰা ছোৱালীবোৰ ওলাই আহে, ল'ৰা ছোৱালীবোৰ এঠাইলৈ অহাৰ পাছত মানস চলিহাই আকৌ খবৰ কৰি ল'ৰাখিনি ধৰায়। ঠিক তেনেকৈ বহুতো ল'ৰা ধৰাইছে, গুৱাহাটীত ধৰাইছে, নেলিত ল'ৰা ধৰাই পিনে দিছপুৰ থানাত তেওঁলোকক হাজিৰ কৰোৱাইছে। তেনেকুৱা বহুত কাম মানস চলিহাই কৰিছে। আৰু 2 নম্বৰতে মানস চলিহা কি হয়, এজন পিগী বেংক হয়। তেখেতে যেনেকৈ ধৰি লওক চাকৰি দিয়াৰ নামত বা অন্যান্য ব্যৱসায়ৰ নামত কাৰোবাৰ পৰা পইচা লয়, কিবা লয়, সেই পইচাৰ অংশীদাৰ প্ৰশাসনিক বিষয়া সকলোৱে পায়। পিগী বেংক এইটো কাৰণে কোৱা হৈছে, তেখেতে নিজক পিগী বেংক বুলি কয়, কাৰণ তেখেতে যাৰ যেতিয়া দৰকাৰ হয়, আজি কাৰোবাৰ কিবা এখন মিটিং হৈছে, কাৰোবাৰ কিবা লগা হৈছে, তেতিয়া মানস চলিহাই সেই সকলো বস্তুবোৰ যোগান ধৰে। আৰু মানস চলিহাই সেইকাৰণে তেখেতে যিমান কুকৰ্ম কৰিলেও, তেখেতে কাৰোবাৰ পৰা পইচা ল'লেও, কিবা কৰিলেও, তেখেতৰ এগেইনষ্টত যিমান কমপ্লেইন কৰিলেও সেই একো নকৰে। কাৰণ সকলো মানুহ বা একাংশ মন্ত্ৰী বিষয়াৰ পৰা লৈ একাংশ প্ৰশাসনিক বিষয়া মানস চলিহাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু ঠিক তেনেকৈ মানস চলিহাই যি ধৰণে নিজকে পৰিচয় দিয়ে যে মানস চলিহাই এজন অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তেখেতে কাম কৰে, প্ৰজেক্ট মেনেজাৰ হয়, তেখেতে ফাইনেন্সৰ এডভাইজাৰ হয়, বেলেগ এখন ৰাজ্যৰ, কিন্তু সম্পূৰ্ণ তেখেতৰ এইবোৰ ভুৱা হয়। এইটো কাৰণে
তেখেতে অৰুণাচললৈ যায় আৰু বিশেষকৈ নাগালেণ্ডলৈ যায়। এইকাৰণে যায় যে তেখেতৰ তাত কিছুমান এনেকুৱা চ'ৰ্চ আছে যে আলফাৰ সন্দৰ্ভত কিবা তেখেতে বাতৰি পায় নেকি, আলফাৰ সন্দৰ্ভত যি খবৰ উলিয়াব লাগে সেই খবৰবোৰ বিশেষকৈ উলিয়াবলৈ মানস চলিহাই তেনেকুৱা ঠাইলৈ যায়। তাত মানুহ মানে ফিটিং কৰি ৰাখে যে এনেকুৱা কৰিবি, আৰু সেই যেতিয়া ল'ৰা ছোৱালীবোৰ মানস চলিহাই নিজে কণ্টেক্ট কৰাই পিনে এটা জেগালৈ পঠিওৱাৰ পাছত সেই ল'ৰা ছোৱালীবোৰ ধৰিবৰ কাৰণে হওক বা আলফাৰ অন্যান্য কিছু তথ্যৰ কাৰণে মানস চলিহাই সেই নাগালেণ্ড হওক অৰুণাচললৈ হৈ বিশেষকৈ অহা যোৱা কৰে। আৰু ঠিক তেনেকৈ সেই সকলোবোৰ জেগাতে নিজকে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিশেষভাৱে মিছাকৈ নিজকে মানে প্ৰমাণ কৰিব বিচাৰে যে তেখেতে কোনো তেনেকুৱা প্ৰশাসনিকৰ লগত জড়িত বিষয়া নহয়, তেখেত এজন মানে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিষয়াহে। এইবোৰ সকলোবোৰ সম্পূৰ্ণ মিছা কথা। আৰু এতিয়া আপোনালোকক মই যিখিনি কথা কৈছোঁ ল'ৰা ছোৱালী ধৰাৰ পৰা লৈ সকলোখিনি মই থকা অৱস্থাত, মই জনা অৱস্থাত সকলোখিনি হৈছে। সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াৰ যি মৃত্যু হৈছে, তেখেতক মৰাৰ কথা, তেখেতক মাৰ্ডাৰ কৰাৰ পাছত ড্ৰিংকছ কৰি মানস চলিহাই নিজ মুখেৰে কৈছিলে যে পইচা বিচৰাৰ কাৰণে তেখেতক মৰা হৈছে, আৰু সেইটো সম্পূৰ্ণ এটা এক্সিডেণ্টৰ ৰূপ দিয়া হৈছে।